হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। সকলোকে মোৰ চেনেললৈ স্বাগতম। বহুত দিনৰ মূৰত ভিডিঅ' দিবলৈ ওলাইছোঁ। আজি আমাৰ গাঁৱত ছোৱালী ৰাস হ'ব ৰাতিকৈ। এতিয়া ৰাতিপুৱা 11টামান বাজিছে চাগে। ভাগৱত যাত্ৰা কৰি আছে। আমিও এয়া পদূলিত ৰখি আছোঁ। মোৰ মাহী শাহু, মই, ইফালে খুৰী শাহু সকলো আৰু ইফালে পদূলিত দেখিছোঁ চাগে। ইফালেতো সকলো মানুহ ৰখি আছে শৰাই লৈ হাতত ভাগৱত যাত্ৰা আগত যাতে মূৰটো দোৱাব পাৰোঁ। আৰু এই ভিডিঅ'টিত এয়া সেৱা কৰাৰ পিছতে একেবাৰে ৰাতিৰ ৰাসহে আপোনালোকে দেখিবলৈ পাব। চাওক ভিডিঅ'টো। আৰু মই বিশেষ কথা নকওঁ আজি। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। মই সেৱা কৰি লওঁ। খুৰী শাহুৱে সেৱা কৰিছে। তাৰপিছত মই ৰাতিৰ ৰাসৰ চাগে অকণ ক্লিপ আপোনালোকক দেখাম। পৰিৱেশটো বৰ ভাল লাগে এনেকৈ ভাগৱত যাত্ৰাৰ।